মৰমৰ বন্ধু বান্ধৱীসকল জয় অনলাইন চেনেললৈ আপোনালোকক ধন্যবাদ জনাইছোঁ। তোমালোকৰ মাজত নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো ভালদৰে চাই লওক। 10টা কুইজ লৈ আহিছোঁ। অসমত কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে? 1 নম্বৰ কুৱেশ্যন। অসমত আছে 5খন ৰাষ্ট্ৰীয় উদ্যান। আৰু 2 নম্বৰ কুৱেশ্যন হৈছে আপোনালোকৰ দেখুৱাইছে 2 নম্বৰ কুৱেশ্যন। ভাৰতৰ ভিতৰত আটাইতকৈ পুৰণি তৈল ক্ষেত্ৰটোৰ নাম কি? তৈল ক্ষেত্ৰটোৰ নাম হৈছে ডিগবৈ পুৰণি তৈল ক্ষেত্ৰ। 3 নম্বৰ কুৱেশ্যন। অসমৰ কোন ঠাইত আৰক্ষীৰ প্ৰশিক্ষণ কেন্দ্ৰ আছে? দেৰগাঁৱত আৰক্ষীৰ প্ৰশিক্ষণ কেন্দ্ৰ আছে। 4 নম্বৰ কুৱেশ্যন হৈছে অসহযোগ আন্দোলন অসমত কোন চনত আৰম্ভ হৈছিল? অসহযোগ আন্দোলন অসমত 1920 চনত আৰম্ভ হৈছিল। 5 নম্বৰ কুৱেশ্যন হৈছে আপোনাৰ শৰাইঘাট যুদ্ধ কোন চনত হৈছিল? 1671 চনত শৰাইঘাটৰ যুদ্ধ হৈছিল। 6 নম্বৰ কুৱেশ্যন কোনখন অসমত একমাত্ৰ পাহাৰীয়া চহৰ আছে? অসমৰ কোনখন পাহাৰীয়া আছে? হাফলং হৈছে একমাত্ৰ পাহাৰীয়া অঞ্চল। 7 নম্বৰ কুৱেশ্যন কোন চনত অসমীয়া ভাষাটো ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি পাইছিল? 1961 চনত ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি পাইছিল। 8 নম্বৰ কুৱেশ্যন হৈছে এছিয়ান গেমত সোণৰ পদক বিজয়ী প্ৰথম অসমীয়াজনৰ নাম কি আছিল? ভোগেশ্বৰ বৰুৱা এছিয়ান গেমত জয়ী আছিল। 9 নম্বৰ কুৱেশ্যন অসম এছ'চিয়েশ্যন কোন চনত গঠিত হৈছিল? 1903 চনত অসম এছ'চিয়েশ্যন গঠিত হৈছিল। 10 নম্বৰ কুৱেশ্যন হৈছে অসমৰ কোনখন ঠাইত বিলাতী মাটি কাৰখানা অৱস্থিত? বোকাজানত বিলাতী মাটিৰ অৱস্থিত। আৰু মোৰ জয় অনলাইন চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই আৰু ছাবস্ক্ৰাইব কৰিব, বেল আইকন দবাবলৈ নাপাহৰিব। এনেধৰণে নতুন নতুন ভিডিঅ' পাই থাকিব। আজিৰ ভিডিঅ' ইমানেই, আৰু নেক্সট টাইমত মই কেইটামান কুইজ লৈ আহিম গুৰুত্বপূৰ্ণ DSS এক্সামৰ কাৰণে। ধন্যবাদ আজিৰ ভিডিঅ'।